160 পইচা সৰ্থেবাৰীৰ সভাখন এৰি মই এতিয়া হৈছোঁ কৰ্মক্ষেত্ৰত মানে কি কৰিব আৰু মনত বহুত দুখ উপায় নাই আৰু এবাৰ আমাৰ এই সভাৰ খোলাৰ এই নতুন তৰণখন সভাত নতুনকৈ উদ্বোধন কৰিব তো সভা আহি আছে 31 তাৰিখৰ পৰা 7 তাৰিখক লগিন মনত অত্যন্ত দুখ উপায় নাই এইখন হৈছে আমাৰ এবাৰ সভাৰ খোলাৰ নক্সা এই নক্সাখন চাই আৰু মনটোক আৰু শান্তি লৈছোঁ দিয়ক আৰু এগলাখন দেখছি না এই ঘৰ গেলাখন হৈছে এগলাখন সভাৰ দোকান আৰু একদম সভাৰ খোলাৰ কাম একদম পূৰ্ণদমে চলি আছে সভাৰ খোলাৰ চিন তিন দি আছে তাৰপিছতে আৰু মনত দুখ লৈ কিনে কৰ্মই ধৰ্ম বুলি কৈ আৰু সৰ্থেবাৰীক বিদায় দি আহি আছোঁ কাৰণ আমি তাৰ সৰ্থেবাৰীৰ পৰা আহিলোঁ আৰু ইফালত দেখিন তো আজি আমাৰ পেণ্ডেল আছিলে আমাৰ ছয়গাঁও জাৰপাৰা আহি পালোঁ দিয়ক কিবাকৈ শৰাইঘাটৰ দলংখন পাৰ হোৱাৰ পিছতেই তাৰ মানে ৰাস্তাটো অলপমান বেলেগকৈ আহিলোঁ এই ব্ৰহ্মপুত্ৰ পাৰে যে এক্সপ্ৰেছ হাইৱে বনাই আছে সেই এক্সপ্ৰেছ হাইৱে দি আহিছোঁ ৰাস্তাটো বহুত ধুনীয়া দিনৰ কাৰণে ভাল ৰাতি কিন্তু অলপমান প্ৰব্লেম আছে আৰু আপোনাৰ বহুত স্পীড ব্ৰেকাৰ আছে এজ স্পীড ব্ৰেকাৰকেইটা পাৰ হৈ আহি কিবাকৈ পালোঁ দিয়ক ছয়গাঁও জাৰপাৰা পোৱাৰ পিছতে মোক ৰুম দেখুৱাক লগি নি আছে ৰাস্তা চাওকচোন ৰাস্তাৰ মানে অৱস্থা বেয়া তাৰমানে ইটা ভাটা আছে ইটা ভাটাত আহি ট্ৰেক্টৰে আহি একদম ৰাস্তা ভাঙি কিবা কৰি ফেলছে তো আহি পোৱাৰ লগে তাৰমানে চাহ দিয়াৰ লগত বস্তু চাওকচোন ইমানখন বস্তু দিছে চাহেদি খাবৰ কাৰণে তো এই চাহটো খায়ে অলপমান মনটো ভাল লাগছে আৰু ফ্ৰেছ লাগছে তাতে আৰু মুগাত ধুই অলপমান বাগাত দিলোঁ বাগাত দিছি উঠো আৰু চাহ আনছি এসোপা এইবাৰ আৰু এগলাখান আনছি পিঠা চিঠা আনছি এসোপা তাৰপিছত এই চাহ তাহ খাই আৰু পেণ্ডেলক আহিলোঁ তাতে তাৰমানে নাটক আৰম্ভ হওঁতে বহুত দেৰি হয় যদিও দেৰি হয় দৰ্শক কিন্তু অজস্ৰ দৰ্শক তাতে আমাৰ 2 দিনা পেণ্ডেল আছিল চাওকচোন দৰ্শক মানে একদম ভৰ্তি হৈ গৈছে আহি পালোঁ নাটক বহুত দেৰিকৈ হৈছে তথাপিতো কিন্তু দৰ্শক বহুত আৰু একদম লাইন পাতি আছে পুৰা ভালো লাগে এনেকৈ দৰ্শক দেখা পালি তাৰপিছতে তাৰে পৰা আৰু 2 দিনা পেণ্ডেল কৰি কিনে আহি আছোঁ কৃষ্ণাইক লগিন কৃষ্ণাই মায়া বজাৰত পেণ্ডেল আৰু আহি কিবাকৈ মায়া বজাৰ পালোঁ দিয়ক এইটো হৈছে পেণ্ডেল আৰু সৰস্বতী পূজা আছিল সিদিনাখন কিন্তু ইফালে দেখোন সৰস্বতী পূজাৰ এনেকৈ বিশেষ প্ৰভাৱেই নাই আহি পালোঁ আৰু উপায়তো নাই হ'লেও আৰু নাটক কৰিবই লাগিব এই আমি গোটেইকেইটা আহি পালোঁ পেণ্ডেলত উৎপল দা মই জান কিবা কথা পাতি আছোঁ আৰু গোটেইকেইটা আহি পালোঁ তাৰপিছত ৰুমটো ডাইৰেক্ট দেখুৱাব আনলাক আৰু আমি যিঘৰ মানুহৰ ঘৰত আছোঁ তাহাঁতৰ মানে একদম ধানৰ বিজনেছ চাৰিওফালে ধান চাওকচোন চতলত ধান ইফালে ধান মানে ধানেই ধান তাৰপিছতে গাড়ীখন থৈ দেখা পালোঁ যে বগৰী মেলি দিছে আৰু সৰস্বতী পূজাৰ দিনাখন বগৰী খাব লাগে মূৰত দেখা পাই কিনে লবৰ পানীয়ে পচি তাৰপিছত তাৰে পৰা 2টামান বগৰী খালোঁ বগৰী খাই কিনে অলপমান ৰেষ্ট লওঁ ৰেষ্ট লৈ আৰু নাটকক লগিন যাব লাগিব আহিলোঁ নাটকক লগিন আহি দেখা পালোঁ একদম পুৰা দোকান চলি আছে তাতে এইফালত দেখিন চাওকচোন এই মাকে বেছি আছে মানে এই মাকে পুৰি থাকিলে যিটো গন্ধটো শুনিয়ে বিৰাট ভাল লাগে দিয়ক তাৰপিছতে তাৰে পৰা 2 দিনা পেণ্ডেল যিহেতু ছেকেণ্ড দিনাখন খানা এটা খাব লাগিল পুৱাই গ'লোঁ পাইকানক লগিন পাইকানৰ পৰা আৰু কচ মাছ আনিছোঁ আনি কিনে এতিয়া আজি একদম এই মটৰ আৰু বিলাহী দি বনাব কচ মাছৰ আঞ্জা সীমান্ত মানে বনত ভাল মানে বস্তুখিনি যোগাৰ কৰি দিলেই হ'ল সি মানে বনে বিৰাট ভাল পায় আৰু বিৰাট টেষ্টি বনায় তাকে এটা ভাত বনাই থাকোঁতে আৰু তাহোঁ আৰু সফ্ৰিয়াম পাল্লাক বোলো সফ্ৰিয়াম খাব নেকি বোলে সফ্ৰিয়ামটো ভালেই পাওঁ দে সফ্ৰিয়াম পাল্লাক সফ্ৰিয়াম খালোঁ বগৰীও আছিল গাছৰ বগৰী কাটলোঁ খালোঁ খাই কিনে বোলো আৰু এতিয়া যাব লাগিল পেণ্ডেলক লগিন তো পেণ্ডেলত নাটক কৰি আৰু নেক্সট ডে এখন আহিছোঁ আমি আজি ছয়গাঁওক লগিন ৰাস্তাটো যে ইমান বেয়া নহয় বা তাৰমানে বনাই আছে 4 লেন একদম মানে গা চা বিষাই গৈছে আৰু গাড়ীও বহুত কষ্ট পাইছে আহি কিন্তু পৰিৱেশটো দেখা পাই মনটো ভাল লাগছে এইজোপা কি ফুল কওকচোন যদি আপোনালোকে জানে আহি পালোঁ দিয়ক এনেকৈ এতিয়া আৰু খুৰী চাহ তাহ দিলাক চাহ তাহ খালোঁ তো আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল লাগছে যদি ভাল লাগছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাৰিব ফেচবুকত চালি ফ'ল' কৰিব ইউটিউবত চালি ছাবস্ক্ৰাইব কৰিব তে পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক চবকে লগ পাম দিয়ক না কি তে আজিক লগিন আৰু বাই বাই